মানে আমাৰ ফাললৈ সাধাৰণতে চিনেমা খুব প্ৰায় এনেকৈ কমেই আহে যদিহে আমি অডিশ্যন নিদিওঁ বা তেনেকৈ বেলেগৰ ফালৰ পৰা এপ্ৰ'চ বহুত কম হয় প্ৰথমতে মই ক'ম স্ক্ৰিপ্টখন যেতিয়া মোক দিছে স্ক্ৰিপ্টখন সম্পূৰ্ণ অসমীয়াত আছিল আৰু সেইটো আটাইতকৈ ভাল লগা কথা প্ৰথম পজিটিভ কথা এটা যিটো কাৰণে মোক চিনেমাখন কৰিবলৈ বাধ্য কৰালে আৰু প্ৰত্যেকটো লাইন বা ক্যাৰেক্টাৰ অনুযায়ী ইমান ধুনীয়াকৈ লিখা আছিল পঢ়ি যাবলৈ মানে য'ত অকণমান অসুবিধা হোৱা নাছিল আৰু অমৰদাই নিজে মাটিত বহি লৈছে আমাৰ সুমিত্ৰা বাইদেউৰ ঘৰৰ যি আমাৰ আগফালৰ ৰুমটো তাত মাটিত বহি মোক কৈছে তুমি য'ত কমফৰ্টেবল বহা তুমি তাই এনেকৈ দুটা ক্যাৰেক্টাৰ আছে চিনেমাখনত দুটা ক্যাৰেক্টাৰ তোমাৰ কাৰণে মানে ভাবিছিলোঁ এই দুটা ক্যাৰেক্টাৰ মই তোমাক দুইটাই দিম তোমাৰ যিটো ভাল লাগে তুমি সেই ধৰণে ল'ব পাৰা দুইটা ক্যাৰেক্টাৰ ইমান সুন্দৰ মানে ইমান ধুনীয়া দুইটাৰে ইমান স্কোপ আছে মোৰটো এতিয়া দুইটাই ভাল লাগিছে দুইটাই কৰিব মন গৈ আছে এতিয়া মই অমৰদালত ঠেলি দিলোঁ যে আপুনি কওক মইতো কোনটো কৰোঁ মোৰতো এইটোও ভাল লাগিছে মোক এনেকৈ দিলে মই নোৱাৰিম মানে ডিচাইড কৰিবলৈ লাষ্টত আইমনি ক্যাৰেক্টাৰটোৱে পালোঁগৈ যিটো বিৰাটেই বেছি ভাল লাগিল